অনুষ্ঠান ই ৰাজহুৱা অনুষ্ঠান ই এটা কমিউনিটি ইনষ্টিটিউচন কমিউনিটি ৰুল আছে কমিউনিটিৰ ৰুলটো যদি নিগেটিভ হয় চৰকাৰ একো কৰিব নোৱাৰে চৰকাৰ একোই কৰিব নোৱাৰে যদি কমিউনিটি তেনেকুৱা হৈ যায় যে ফেন কিখন চুৰ হৈ গল কমিউনিটিৰ কোনো প্ৰতিক্ৰিয়া নাই ব্যৱস্থা গ্ৰহণ কৰা নাই কম্পিউটাৰ কিটা চুৰ হৈ গল ৰাইজৰ কোনো একো আহে না যায় বুলি ৰাইজে যদি ভাবে শিক্ষক আহা নাই ৰাইজৰ যদি একো আহা নাই বুলি ভাবে মিড ডে মিলৰ চাউল আধা চুৰ হৈ গল ৰাইজে যদি ভাবে যে ৰাইজৰ একো আহে না যায় চৰকাৰখনে কি কৰিব একো কৰিব নোৱাৰে গতিকে কমিউনিটিৰ ভিজিলেন্স কমিউনিটিৰ পাৰ্টিচিপেশ্যনটো খুব গুৰুত্বপূৰ্ণ কমিউনিটিৰ পাৰ্টিচিপেশ্যনৰ জৰিয়তেহে বিদ্যালয়খন আগবাঢ়িব ৰাইজৰ তত্ত্বাৱধানত বধান বা তেখেতলোকৰ পৰিচালনাত যিবিলাক বিদ্যালয় পৰিচালনা হৈছিলে বা জন্ম পাইছিলে পাছত এনেকুৱা নহয় যে ৰাইজে তাৰ দায়িত্বসমূহ এৰি দিব যে ক্লাছ সঠিকভাৱে হৈছে নে নাই হোৱা আপোনালোক দুই এজনে ক'লে যে কোনোবা শিক্ষকে নিয়মিতভাৱে ক্লাছ নকৰে কোনোবাই মহিলাৰ কথা কৈছে কিন্তু এটা শুনি ভাল লাগিছে মই মাননীয় মন্ত্ৰী মহোদয়ক কৈছো যে তাৰ মাজতে কিন্তু কেইবাগৰাকী সভাপতি তেখেতলোকে কৈছে যে বহুতে ক্লাছ কৰিছে বাইদেউ এগৰাকী কৈছে নিজে ক্লাছ কৰিছে এইটো এটা বৰ শুভ লক্ষণ এগৰাকী আমাৰ সানমাৰী তেখেতে দাদাই কৈছে যে নিজেই তেখেতে বিল্ডিং বনাইছে বা কাখৰ ইলেক্ট্ৰিক পোষ্টৰ ওয়াৰ ঠিক কৰি দিছে এইবিলাক খুব শুভ লক্ষণ গতিকে আসলতে আমি সমাজখনক ইনভলভ কৰিব লাগিব দুই এপদ আমি কোৱা নাই যে স্কুলটো বনাই দিয়ক কিন্তু দুই এপদ সামগ্ৰীৰ যদি প্ৰয়োজন হয় শিক্ষা মন্ত্ৰী মহোদয়ে কোৱাৰ ধৰণে খেলখন পাতিবৰ কাৰণে যদি প্ৰত্যেক মুহূৰ্ততে যদি আমি চৰকাৰলৈ চাই থাকো তেতিয়া হলে ইয়াৰ উদ্দেশ্যটো লক্ষ্যত আমি উপনীত হ'বগৈ নোৱাৰিম